गेजेरजों फरायसालिफोरखौ जों गायसननाय एबा डेभेलप खालामनायनि थाखाय जोङो खामानि मावनांगौ जाहैबाय। दा बेनि गेजेराव मोनसे बिराद मोजां खौराङा मा गासै 2160 जन मास्टारफोरनि साख्रिया रेगुलाराइज जायै मास्टारफोरनि साख्रिखौ दाखालि बिटिसि गभर्नमेन्टनिफ्राय 2160 जन मास्टारफोरनि साख्रिया रेगुलाराइज जालांबाय। दा बिटिसि गभर्नमेन्टआ मोनसे थांखि लादों जेसेबां प्राइभेट स्कुल दङ बेखौ प्रभिन्सियेलाइज खालामनाय जागोन। दा नोंथांमोननि ओनसोलावबो मोनसे प्राइभेट स्कुल एबा प्रभिन्सियेलाइज नङै स्कुल दङबा बेखौ फारि फारि गासिबो प्रभिन्सियेलाइज खालामनायनि मोनसे थांखिखौ बिटिसि गभर्नमेन्टआ लाबाय दा प्रमद बर'नि सरकारा। दा नोंथांमोनाबो जालांगोन। लोगोसेयैनो बाहाय डिस्पेन्सारि एबा देहा फाहामसालिनि मोनसे गोनांथि दङ। देहा फाहामसालिया हाग्रा ओनसोलावबो जानो हायो। मानसिनि देहानि जेंना एबा बेमार आजार फाहामनायनि थाखायसो जिहेतु देहा फाहामसालिखौ खालामनाय जायो जेला जों बेखौ हाग्रा ओनसोलावबो खालामनो हायो नङा होमबा? दा ओंखायनो बेखौबो खालामनायनि राहा सरकारि साख्रिनि खोथा बेथ' आरो बे ओनसोलनिल' नङा गासै ओनसोलनिनो जेंना आरो लामा सामानि अबस्थाफोरखौ आं नुबाय जे आङो देरहालाङोबा 5 बोसोराव सापागुरि समस्तिनि सिङाव गामि सिंनि लामाफोरखौ जौगाहोनांगौनि थाखायनो आंखौ नोंथांमोना भट होगोन जेला बे आंनि बिबान आं बेखौ मावलांबाय थागोन जेब्लाय। 63 नং सापागुरि समষ্টিত মই আহি পেলাই যিনে চুকে কোণে ঘূৰি আছোঁ। সকলো ঠাইতো মই ঘূৰিব পৰা নাই, কিন্তু কেইদিনমানতে মই সম্পূৰ্ণ কৰিম। যিখিনি সঁহাৰি পাইছোঁ বুদ্ধিজীৱী মহলৰ পৰাই বা জনগণৰ ৰাইজৰ পৰা ইয়াত সঁচাকৈ পৰিৱৰ্তন বিচাৰে। জনগণৰ ৰাইজ এতিয়া নিজৰ গাঁৱক মাত্ৰ লৈ পেলাই চিন্তিত নহয়, ৰাজ্যৰ এটা শক্তিশালী চৰকাৰ হ'ব। আৰু এই শক্তিশালী চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত নহ'ব, ইউডিএফৰ নেতৃত্বত নহ'ব, বিপিএফটোৰ নামতে নাই, তেওঁ বিজেপিৰ নেতৃত্বতে হ'ব লাগে। বৰ্তমান এই বিটিচিত আমাৰ UPPL বিজেপি আৰু GSP চৰকাৰ চলাই আছে। তাৰ কাৰণে জনগণৰ ৰাইজে দিছপুৰতো বিজেপিৰ নেতৃত্বতে UPPL AGP চৰকাৰটো বিচাৰিছে। সেইকাৰণে ইয়াত জনগণৰ ৰাইজক যিটো দেখিছোঁ যে UPPLৰ প্ৰাৰ্থী হিচাপে মোক ভোট দিয়াৰ কাৰণে বা সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকে ইচ্ছুক। মই দেখিছোঁ যে ভাল এটা সহায় দি পাইছে। ইয়াতে যিহেতু 3টা কাৰ্যকালত বিপিএফৰ বিধায়ক আছিলে, তেওঁলোকক কেনেধৰণে আপুনি প্ৰত্যাহ্বান জনাব? আজিৰ দিনত এটা যিটো এণ্টি ইনকামবেঞ্চি ফেক্টৰ আছে BPF গভৰ্ণমেণ্টৰ, এইটো সম্পূৰ্ণভাৱে আহিব। যোৱা BTC ইলেকশ্যনতো প্ৰায় মানে আধা যিটো এৰিয়া তাত এণ্টি ইনকামবেঞ্চিৰ কাৰণে BPF পৰাস্ত হ'ল। এইবাৰ যিখিনি এৰিয়াত BPF আছে তাতো BPF নাথাকে। সেইকাৰণে তেওঁলোকে মহাজোঁটৰ সহযোগিতা লৈছে, কিন্তু কংগ্ৰেছ আৰু বিটিআৰ অঞ্চলৰ কেইটামান সমষ্টিৰ বাহিৰে, এটা বা দুটা সমষ্টিৰ বাহিৰে কোনো UDF বা কংগ্ৰেছৰ প্ৰভাৱ নাই। সেইকাৰণে এইটো ডাঙৰ প্ৰত্যাহ্বান বুলি মই নাভাবোঁ। ৰাজ্যৰ দল আছে মোৰ সন্মুখত বা তেওঁলোককো মই দেখিছোঁ যে কিছু এৰিয়াত কিছু সমৰ্থক নথকা নহয়, কিন্তু সামগ্ৰিকভাৱে জনগণৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, শক্তিশালী গভৰ্ণমেণ্ট হোৱাটো বিচাৰিছে। আৰু সেইটোও দেখিছে বিজেপিৰ নেতৃত্বতে UPPLৰ সমৰ্থনত গভৰ্ণমেণ্ট চলিব। আৰু বিটিআৰ অঞ্চলত যিহেতু UPPLৰ নেতৃত্বত গভৰ্ণমেণ্ট চলি আছে, সেইকাৰণে এইবাৰ অন্ততঃ জনগণৰ ৰাইজে UPPLৰ প্ৰাৰ্থী মোকো ভোট দিয়াৰ কাৰণে প্ৰস্তুত হোৱাটো মই দেখিব পাইছোঁ। আপুনি নিশ্চিতনে সমষ্টিটোত? নিশ্চিতভাৱে মই জয়ী হৈ যাম, ইয়াত কোনো সন্দেহ নাই, মই সন্দেহ লোৱা নাই। তথাপিও এটা গণতন্ত্ৰৰ যুদ্ধ, জনগণৰ ৰাইজৰ ওপৰত মই এৰি দিম, তেওঁলোকৰ বিবেকে সিদ্ধান্ত ল'ব, কিন্তু মই আশাবাদী।